হেল্ল' বন্ধুসকল, কেনে আছে? আজি মই আকৌ এটা ৰেচিপি লৈ আহিছোঁ দেই, একেবাৰে সহজ ৰেচিপি। আজি গাঁৱলীয়া ষ্টাইলত মই চিতল মাছৰ তৰকাৰী বনালোঁ। প্ৰথমে মাছকেইডোখৰ ভাজি ল'লোঁ। এতিয়া জাতিলাওখিনি মিহিকৈ কুটি লৈ মিডিয়াম চাইজৰ দুটা বিলাহীও লৈ লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই পিঁয়াজ অকণমান দি দিলোঁ, তাতে বিলাহী দি দিলোঁ আৰু লগতে সৰিয়হ অকণমান পিচি লৈছিলোঁ, সেয়াও দি দিলোঁ। এতিয়া সেই তেলখিনিতে মই জাতিলাওখিনি দি দিম আৰু নিমখ হালধি, অলপমান জলকীয়া গুড়ি আৰু অকণমান জিৰা গুড়ি দি দিম। এয়া দেখিছেনে? ভালদৰে ভাজি লৈছোঁ। একেবাৰে সহজ ৰান্ধিবলৈ। খৰিতে বনাইছোঁ, তাত সোৱাদটো আৰু অলপ বেছি ভাল হয়। এই আদা নহৰু পিচা অকণো দি দিছোঁ লগতে। এতিয়া তাত পানী মই দি দিলোঁ জোখ অনুপাতে। এতিয়া ভালদৰে মই উতলিবলৈ দিছোঁ। এয়া ভালদৰে উতলিলে এতিয়া মই তাত মাছখিনি দি দিছোঁ। এয়া মাছ দি দিলোঁ। মাছখিনি উপঙি অহাত মই এতিয়া তাত ধনিয়া কাটি দিছোঁ। এয়া ধনিয়া দি দিলোঁ। একেবাৰে সহজ, আপোনালোকে জানেই, তথাপি জুইৰ সোৱাদ এটা বেলেগ হয়, খৰিৰ সোৱাদ এটা। সেইবাবে খৰি চৌকাত বনালোঁ। চাওকচোন কালাৰটো ইমান ভাল হৈছে। খাবলৈ কিন্তু খুব জুতি লগা হৈছিল। সহজে বনালোঁ, কিন্তু খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিল। খৰি চৌকাত ৰন্ধাৰ বাবে নেকি? আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন। আৰু শেষলৈকে মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। টিল দেন বাই বাই।